बिटिआर सोरखारा बेंगुरा सुबुंफोरनि थाखाय बाखनायथाव थांखि लादों। बिटिआरनि गासै बेंगुराफोरखौ गावनि सायाव सोनारनो हानाय बादियै ITI सोलोंथाइ फसंथानाव स्किल डेभेलपमेन्ट ट्रेनिं होनाय जागोन। खौरांनि बादिब्ला, गिबियाव सा 25 बेंगुरा सुबुंखौ कक्राझार आरो चिरां जिल्लायाव थानाय ITI सोलोंथाइ फसंथानाव स्किल डेभेलपमेन्ट ट्रेनिंखौ होग्रोनाय जागोन। मुंख'नांदि, बिटिआर सोरखारनि समाजारि न्याय गोहो बिफाननि बानजायनायाव आरो शिशु सारथी हंस फाउन्डेसन NGOनि हेफाजाबाव थाबैनो बे मिशनखौ बिटिआरआव मावफुंनाय जागोन। अक्ट'बर दाननिफ्राय बिटिआरनि गामि ओनसोलाव मबाइल ध्यान थेरापिनि जोहै बेंगुरा सुबुंफोरनि सावस्रिखौ रैखाथि होनायनि हाबाफारिखौ जागायगोन। दिनै बिटिआर सेक्रेटारियेटआव बेंगुरा सुबुंफोरजों खुंनाय मोनसे हाबाफारियाव बाहागो लानानै बिटिआरनि मावफुं सोद्रोमा गौतम दासआ बे बाथ्राखौ मिथिहोयो। बेजों लोगोसे बेंगुरा फरायसाफोरनो सोरखारा स्कलारशिप होनायनि थांखि लानायखौबो फोरमायथियो। हाबाफारियाव हंस फाउन्डेसननि प्रजेक्ट डाइरेक्टर जुरिस्मिता पुजारी, शिशु सारथी NGOनि मावफुं बिथोनगिरि केतेकी बरदलै बिथांमोनहाबो बाहागो लादों। provision থাকিব physiotherapy provision থাকিব তাতে আমাৰ স্পেশালাইজড ডক্টৰছ থাকিব স্পিচ থেৰাপিষ্ট থাকিব অপথেলমিক মানে চকুৰ কাৰণে অপথেলমিক থাকিব তাৰপিছত ডেন্টিষ্ট থাকিব আপোনাৰ পেডিয়াট্ৰিচিয়ানৰ ইনভলভমেণ্ট থাকিব মেডিকেল কেম্পো হ'ব মানে তাতে যিসকল বেনিফিচিয়াৰী তাতে আমাৰ গাঁৱে গাঁৱে যাব এই ভেনখন 4খন ভেনেদি আমি ষ্টাৰ্ট কৰিব ওলাইছোঁ বিটিআৰত 4খন ডিষ্ট্ৰিক্টত তাতে গাঁৱে গাঁৱে গৈ পেলাই এনেকুৱা কেম্পবোৰ হ'ব মানুহসকল যোনবোৰ বেনিফিচিয়াৰী যাক এই ইণ্টাৰভেনশ্যনৰ দৰকাৰ হৈছে তেওঁলোক আহিব পাৰিব তাতে চেকআপ কৰাব পাৰিব তেওঁলোকৰ ইনফেক্ট স্পেচিয়েল এডুকেশ্যনৰ ট্ৰেইনিঙো দিয়া হ'ব স্পেচিয়েল এডুকেটৰ থাকিব তাতে আৰু আপোনাৰ যেনেকৈ আমাৰ মটৰ ডিজাবিলিটিৰ কাৰণে আপোনাৰ কিছুমান আমাৰ ইকুইপমেণ্টছ থাকে আইটেমছ থাকে সেইবোৰ চব এভেইলেবল থাকিব ভেনত চ' তেওঁলোক আহি পেলাই ইয়াতে সেই সুবিধা ল'ব পাৰিব আৰু আমি ভাবিছোঁ আমি অলৰেডি এইটো প্ৰচেছত আমাৰ গাড়ী কিনা হৈ গৈছে অলৰেডি কাষ্টমাইজেশ্যনত আছে আমি আশা কৰিছোঁ অক্টোবৰৰ শেষলৈকে আমি ভেনকেইখন ইয়াতে ৰিলিজ কৰি দিব পাৰিম আৰু এইটো পাইলট হিচাপে ইয়াতে আমি কাৰণ আমাৰ মেইন কনচেপ্টটো আছিলে এখন বাছ ডাঙৰ এখন বাছ আছিলে কিন্তু বাছৰ কাৰণে ইয়াৰে মানে ৰাস্তাবোৰ ইমান সুবিধা নহয় সেইকাৰণে আমি এইটো টাটা উইংগাৰত কাষ্টমাইজ কৰি দিছোঁ এডিশ্যনেলি আমি এখন বাছ এখনৰো এক্সপেৰিমেণ্ট কৰিব বিচাৰিছোঁ যিটো আমি মেবি গুৱাহাটী মেট্ৰ' বা গুৱাহাটী ৰুৰেলত আপোনাৰ ছ'চিয়েল জাষ্টিছৰ ডিপাৰ্টমেণ্টৰ লগত মিলিজুলি আমি এখন বাছো এখন দিয়াম চ' আমি সেইটো পাইলট চাই ল'ব বিচাৰিছোঁ আহিব লগা দিনত বিটিআৰত যদি ডিমাণ্ড থাকে আৰু বিটিআৰৰ ৰেছপন্সটো বা আমাৰ বেনিফিচিয়াৰী ৰেছপন্সটো যদি পজিটিভ থাকে আমি ডেফিনেটলি এইটো আৰু স্কেল আপ কৰিম আমি আৰু গাড়ী দিব পাৰিম এইটো একদম বিনামূলীয়া 0% মানে আপোনাৰ বেনিফিচিয়াৰীৰ পৰা একো নালাগে তেওঁলোক জাষ্ট আহিলেই হ'ল সব সুবিধা মেডিকেশ্যন হওক তাতে আপোনাৰ ডায়েগনচিছো হ'ব তাতে কিছুমান মেডিচিনৰ দৰকাৰ হ'ব ডক্টৰে প্ৰিছক্ৰাইব কৰিব তাতে টেলি কনচালটেশ্যন বুলি এটাও থাকিব আপোনাৰ মেণ্টেল হেল্থৰ ওপৰত হ'ব এভৰিথিং তাতে আহি ফিজিঅ'থেৰাপি কৰে স্পীচ থেৰাপি কৰে স্পেচিয়েল এডুকেশ্যনৰ ক্লাছেছ হ'ব এভৰিথিং ফ্ৰী অফ কষ্ট চ' জিৰ' ইনভলভমেণ্ট অফ মানে ফাইনেন্সিয়েল বিয়াৰিং ফ্ৰম দি গভৰ্ণমেণ্ট ইভেন ফ্ৰম দি বেনিফিচিয়াৰী দেৰ ইজ জিৰ' ইনভলভমেণ্ট চ' আমি গোটেইখিনি একদম প্ৰ' বনো বুলি কয় আৰু গোটেইখিনি হান্স ফাউণ্ডেশ্যনৰ পৰা কৰা হৈছে যিমান সোনকালে পাৰোঁ এতিয়া আমি জাষ্ট ৰিক্ৰুটমেণ্ট প্ৰচেছটো জাষ্ট ফাইনেল হৈছে আৰু আমি ৰিক্ৰুটমেণ্ট প্ৰচেছটো আৰম্ভ কৰিছোঁ আশা কৰিছোঁ যে এই প্ৰথম অলপ 2-3 মাহ লাগিব অকণমান বুজিবলৈ কিমান ল'ৰা ছোৱালী আছে কি কৰিব লাগে সেই প্লেনিং ষ্টেজত একজেক্টলি কেনেকৈ কৰিম আৰু তাৰপিছত একচুৱেল ট্ৰেইনিংটো আৰম্ভ কৰিম চিলেকশ্যন কৰিব লাগিবতো কেইজন পাৰিব প্ৰথম বেটচ কেইজনক ল'ম আৰু ইণ্টাৰভিউ কৰিব লাগে নে নাই বা এনেই আহিব চিলেকশ্যন কৰি তাৰপিছত সেই প্ৰচিডিউৰবোৰ অলপ কৰোঁতে অলপ টাইম লাগিব আৰু মানুহক সজাগ কৰাত যে এইটো কৰিব ওলাইছোঁ সেইবোৰ কাম এই 2-3 মাহৰ ভিতৰত কৰি ট্ৰেইনিংটো যিমান সোনকালে পাৰোঁ কৰিব আৰম্ভণিত কোকৰাঝাৰ তাৰপিছত ছাৰে কোৱা মতে চিৰাঙৰ কথাটো আমি প্ৰথমত ভবা নাছিলোঁ কিন্তু দৰকাৰ হ'লে তাত যদি কৰিব লাগে তেতিয়া তাতে যাম আৰু লাহে লাহে বিয়পি পৰিব লাগে গোটেই চাব ডিষ্ট্ৰিক্টতে হ'ব লাগে উদ্দেশ্যটোতো সেইটো
যে সব ডিষ্ট্ৰিক্টত আৰু আমি আমাৰ যিখিনি অনগোয়িং যিখিনি এক্টিভিটিজ আছে সেইটোৰ লগত কেনেকৈ ইয়াতেও কামটো মিলাই কৰিব পাৰোঁ একেলগতে কোলাবৰেশ্যনৰ জৰিয়তে সেইটো হ'লেতো So already আমিতো health related early intervention related services আমার তাত আছে কিন্তু ইয়াত already হেতু দুটা ইন্টারেস্টিং প্রোগ্রাম আরম্ভ কৰিছে সো হেতুৰ লগত আৰু যিবোৰ আপোনালোকৰ ধৰক ডিস্ট্রিক্ট আর্লি ইন্টারভেনশন সেন্টার প্রোগ্রাম আছে তাত যদি কামবোৰ আৰম্ভ হ'ব পাৰে সোনকালে disability, at least disability aspect, to delayed development and disability identification, screening, interventions, দিব আৰম্ভ কৰিব পাৰে তো খুব ভাল হয় আৰু তাৰ বাহিৰে আমি যেটো কাম কৰোঁ মানে education related from early childhood education to vocational skill development training like higher education or কাৰণে scholarship দিয়া সেই ধৰণৰ গোটেই ৰেঞ্জৰ কামটো আমি কৰোঁ সো যেটো আমাৰ প্ৰজেক্টৰ কামটো আপোনালোকৰ যেটো পলিসি এতিয়া বনাব আৰু যেতিয়া যিবোৰ স্কিমছ হাতত লৈছে পত্নী যেনেকৈ আমাক বুজালে আজি তাৰ লগত কোনটো কেনেকৈ কনভাৰ্জ কৰিব পাৰোঁ আমি চেষ্টা নিশ্চয় কৰিম। Thank you.